নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোকক মিষ্টাৰ বি টিচিং চেণ্টাৰৰ ফালৰ পৰা স্বাগতম। বিসংগতি একো নাই মোৰ দৃষ্টিত, কিন্তু যেতিয়া কোনোবাই অভিযোগ কৰিছে অভিযোগখিনি আমি পৰীক্ষা কৰি চোৱাৰ কাৰণে এখন কমিটি গঠন কৰিছোঁ আৰু আমি কৈছোঁ এসপ্তাহৰ ভিতৰতে তেওঁলোকে চাই আনচাৰ কিবিলাক শুদ্ধ নে অশুদ্ধ তেওঁলোকে যি ৰিপৰ্ট দিব সেইমতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈয়ে গ'ল। এতিয়া আমাৰ 31 মাৰ্চৰ ভিতৰত আমি শেষ কৰিম বুলি লৈছোঁ। বৰ্তমান আমাৰ ভেৰিফিকেশ্যনবিলাক চলি আছে আৰু ভেৰিফিকেশ্যনখিনি কৰোঁতে আমাক অলপ সময় লাগিব। গতিকে এই প্ৰক্ৰিয়াটোত যিখিনি সময় লাগে সেয়া সময় নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। 22,000 শিক্ষকৰ নিযুক্তি হৈ যাব 2022 বৰ্ষত। আজিলৈকেতো কোনো অসুবিধা নাই, পৰীক্ষা পাতিবই পাৰে। যদি কিবা কাৰণত অমিক্ৰণ বাঢ়ে তেতিয়াহ'লে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে আলাপ আলোচনা কৰি ল'ব। কিন্তু আজিৰ দিনত আমি ধৰি ল'ব লাগে যে পৰীক্ষা 100% হ'ব। আজিলৈকেতো কোনো অসুবিধা নাই, পৰীক্ষা পাতিবই পাৰে। যদি কিবা কাৰণত অমিক্ৰণ বাঢ়ে তেতিয়াহ'লে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে আলাপ আলোচনা কৰি ল'ব। কিন্তু আজিৰ দিনত আমি ধৰি ল'ব লাগে যে পৰীক্ষা 100% হ'ব, কাৰণ যোৱাবাৰো পৰীক্ষা হোৱা নাই। আৰু আমাৰ যদি 15ৰ পৰা 18 বছৰ যিটো পৰীক্ষাৰ্থী, তেনেকুৱা আমাৰ মানুহ আছে 20 লাখ। আমাৰ হাতত 20 লাখ ড'জ আছেই। গতিকে আমি অন্ততঃ এক পালি ভেকচিন তেওঁলোকক পৰীক্ষাৰ আগতে দি দিব পাৰিম। আৰু যিহেতু কোভেক্সিন দিম তেওঁলোকক 28 দিনত এক প্ৰকাৰ 2 পালিয়ে হৈ যাব। গতিকে আমি শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগে সমন্বয়েৰে সৈতে কাম কৰিলে আমাৰ পৰীক্ষা পাতি এইবাৰ ধুনীয়াকৈ চব হৈ যাব। 11:30 বজাত কাৰফিউ আৰম্ভ হ'ব। ৰাতিপুৱা 5 বজালৈকে, মানে 6 বজালৈকে আমাৰ কাৰফিউটো ষ্ট্ৰিক্ট থাকিব। 11:30 পৰা 6টালৈকে। যদি অমিক্ৰণ বাঢ়ে তেতিয়াহ'লে আমি এডিশ্যনেল ৰেষ্ট্ৰিকশ্যন হয়তো এনেকৈ মানুহ গোট খোৱা আদিত আনিব লাগিব। কিন্তু আজিলৈকে যিহেতু বঢ়া নাই, আমি তাৰ কাৰণে ৰাইজক এটা যিটো কয় পেনিক এটা ক্ৰিয়েট কৰাব খোজা নাই। কিন্তু আমি চোকা দৃষ্টি ৰাখিছোঁ। যোৱাকালি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ লগত কথা পাতিছে। আমাৰ ICUৰ পৰা অক্সিজেনৰ পৰা ঔষধলৈকে সকলো মজুত আছে। গতিকে চিন্তাৰ কাৰণ নাই। খালি মোৰ অকণমান অসমৰ ৰাইজক অনুৰোধ যে ছেকেণ্ড পালি ভেকচিন এতিয়াও আমি 1,60,00,000 লৈছোঁ। তাৰমানে 70 লাখ 40 প্লাছ 20 60 লাখ বা 57 লাখ বুলি ক'ব পাৰে, একেবাৰে যদি প্ৰিচাইজ কয়। 57 লাখ মানুহে এতিয়াও ছেকেণ্ড পালি ড'জ লোৱা নাই। সেইখিনি যাতে সোনকাল হয়। আৰু বাকী বুষ্টাৰ ড'জৰ 15 বছৰলৈকে যি ভেকচিন দিব লাগে অহাকালিৰ পৰা আৰম্ভ হ'ব। 15ৰ পৰা 18 বছৰ 3 তাৰিখৰ পৰা। আৰু ভাৰত চৰকাৰৰ লগত কালি ভিডিঅ' কনফাৰেন্স আছে। তাৰ পিছত যিটো প্ৰিকশ্যনাৰী ড'জ বুলি কৈছে 9-10 তাৰিখৰ পৰা সেইটো আৰম্ভ। বন্ধু বান্ধৱসকল ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।